সেন্সাস অপাৰেশ্যনৰ বিষয়ে প্ৰেছ কনফাৰেন্সৰ কাৰণে আপোনালোকক মাতি আনিছোঁ, যাতে আমাৰ এই ডিষ্ট্ৰিক্টত সেন্সাসৰ বিষয়ে অলপ মানে অৱগত আপোনালোকেও কৰিব পাৰে। এতিয়া প্ৰথম কথা হ'ল আপোনালোকে জানে আমাৰ 2 তাৰিখ কালিৰ পৰা 2 তাৰিখৰ পৰা 16 তাৰিখলৈকে আমাৰ সেল্ফ সাৰ্ভে হ'ব। এই সেল্ফ সাৰ্ভে নিজেই সিটিজেনে নিজেই মানে নিজৰ তথ্যটো দাঙি ধৰিব পাৰিব। আৰু সেইকাৰণে আমাৰ এতিয়া কালিৰ পৰা এটা ৱেবছাইট এটা খুলিব, ৱেবছাইট মানে URL খুলিব। সেইটো হ'ল আপোনালোকে ইয়াত se.census.gov.in তাতে খুলিলে আপোনালোকে গোটেইখিনি পাই যাব। তাতে মানে 34টা নম্বৰৰ পইণ্ট থাকিব, যেটো আপোনাৰ প্ৰযোজ্য। এই প্ৰযোজ্যখিনি আপোনালোকে তাতে সোমাই দিব লাগিব। আৰু এতিয়া ফ্ল' চাৰ্টটো মই ভূমুকি কম। ইয়াতে সেল্ফ এনুমাৰেশ্যন হৈছে এইটো আমাৰ মানে জনগণৰ কাৰণে এক প্ৰক্ৰিয়া, য'ত নাগৰিকে নিজেই নিজৰ ইনফৰমেশ্যনটো দিব পাৰিব। আৰু সেইটো নহয় যে আপুনি নভৰালে আমাৰ মানে আপুনি থাকি যাব, এইটো নহয়। আৰু 17 তাৰিখৰ পৰা আমাৰ ইনিউমাৰেটৰসকলে ঘৰে ঘৰে গৈ পেলাই মানে ইনিউমাৰেশ্যনটো কৰিব। আৰু তেতিয়াই আপুনি যেতিয়া সেল্ফ এনিউমাৰেশ্যন কৰিব, এটা মানে এটা ID জেনেৰেট হয়। সেই IDটো আপোনালোকে সেই ইনিউমাৰেটৰটোক দেখুৱাব লাগে। যদি কিবা ফিগাৰটো অমিল হৈছে, তাতে চেক কৰাৰ আৰু মানে সুবিধাটো আছে। এইখিনি আপোনালোকৰ সেইকাৰণে প্ৰথমে আমি চিম্পল এটা মানে প্ৰচেছটো আপোনালোকক মই ক'ব বিচাৰিছোঁ। প্ৰথমে আপুনি se.census.gov.in খুলি ল'ব। খোলাৰ পিছত ইয়াতে 2 নম্বৰৰ আহিব, এণ্টাৰ দি হেড অফ হাউচ হোল্ড নেম, 10টা ডিজিট, মোবাইল নাম্বাৰ, ইমেইল ID অপশ্যনেল। এইটো ভৰাব লাগিব, নেম অফ দ্য হেড অফ হাউচ হোল্ড। কিন্তু হেডটো মানে এইটো পিছত চেঞ্জ কৰিব নোৱাৰে, এইটো চেঞ্জ কৰিব নোৱাৰে। এইটো ওৱান্স মানে আপুনি হেডটো যদি বাছনি কৰিলে, তেতিয়া আপুনি চেঞ্জ কৰিব নোৱাৰে। এইটো only one mobile number should be used per household. One registered, the same cannot be used for any other household. এটা হাউচহোল্ড কাৰণে এটা মোবাইল নাম্বাৰ আপুনি ল'ব লাগিব। বেলেগ আৰু বেলেগ হাউচহোল্ডৰ কাৰণে আপুনি মোবাইল এই মোবাইলটো আপুনি ইউজ কৰিব নোৱাৰিব। 3 নম্বৰত আহিলে আপোনাৰ লেংগুৱেজটো আপুনি বাছনি কৰিব লাগিব, আপুনি কি লেংগুৱেজটো এইটো মানে বেছি ভাল পায়। তাৰপিছত আপুনি আহিব, তাতে চিলেক্ট লেংগুৱেজ কৰিব। লেংগুৱেজো মানে পিছত আৰু চেঞ্জ কৰিব নোৱাৰে। তাতে অপশ্যনত আহিব, যিখিনি লেংগুৱেজ পাব এইটো আপোনালোকে দিব। চিলেক্ট প্ৰিফাৰ্ড লেংগুৱেজ এণ্ড এণ্টাৰ OTP চেণ্ড টু ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। তাৰপিছত 4 নম্বৰত আহিলে প্ৰভাইড লোকেশ্যন ডিটেইলছ। চিলেক্ট ডিষ্ট্ৰিক্ট, এণ্টাৰ পিন, ভিলেজ, টাউন, লোকেলিটি। সেইটো আপুনি তাতে ভৰাব লাগিব 4 নম্বৰত। তাৰপিছত 5 নম্বৰত আহিব লোকেট ইউৰ ৰেচিডেন্স অন মেপ। তাতে এটা মানে ৰঙা এটা আহে, সেইটো আপুনি একজাক্ট হেৰিটো আপুনি ভৰাব। মানে আপোনাৰ যোনখিনি মানে যিটো এৰিয়াত আপোনাৰ ঘৰ আছে এইটো আহিব। আজিকালিতো মোবাইলত সেই GPS-ৰ জৰিয়তে নিজে নিজে আহি যায়, সেইটো প্ৰব্লেম নাই। আপুনি যিটো জেগাত মানে আপুনি কৰিছে, আপুনিতো নিজৰ ঘৰৰ পৰাই কৰিলে সেইটো আহি যাব। যদি হেৰি হয়, ড্ৰেগ দ্য ৰেড মাৰ্কাৰ অন দ্য মেপ টু আইডেণ্টিফাই ইউৰ একজাক্ট ৰেচিডেন্সিয়েল বিল্ডিং এণ্ড কনফাৰ্ম লোকেশ্যন। 6 নম্বৰত আহিছে কমপ্লিট দ্য কুৱেশ্যনিয়াৰ। মই যে কৈছিলোঁ যে 34টা নম্বৰ কুৱেশ্যনিয়াৰ তাত থাকিব। এই কুৱেশ্যনিয়াৰটো আপোনালোকে ফিল ইন দ্য হাউচ লিষ্টিং এণ্ড হাউচিং সেন্সাছ কুৱেশ্যনিয়াৰ গাইডেড বাই দি টুল টিপছ আৰু মানে এচেঞ্চিয়েল ইনফৰমেশ্যন নোটছ তাতে আপোনালোকে দিব পাৰিব। এইটো 33টা, এইটো চিম্পল এটা আপোনাৰ কি কি আছে, কি কি নাই, এইখিনি আছে। আপুনি পানী যদি আছে, পানীটো কি ধৰণৰ, ৱালটো কেনেকুৱা ধৰণৰ, প্লাষ্টাৰৰ আছে নে কিবা আছে, এনেকুৱা অপশ্যন আছে। এই অপশ্যনত আপুনি ক্লিক কৰিব লাগিব। তাৰপিছত 7 নম্বৰত প্ৰিভিউ এণ্ড ৰিভিউ। ইউজ দ্য প্ৰিভিউ স্ক্ৰীন টু চেক অল এণ্টাৰ ডাটা। আপুনি ডাটাটো এণ্ট্ৰি কৰাৰ পিছত ক'ৰবা ভুল হৈছে নেকি, আপুনি এইটো প্ৰিভিউ কৰিব পাৰে, ৰিভিউও কৰিব পাৰে, আপুনি চেঞ্জো কৰিব পাৰে। আনটিল নালে ছাবমিট নকৰালৈকে এইখিনি আপুনি কৰিব পাৰে। এণ্ড ইউ কেন এডিট এণ্ট্ৰি, চেভ এ ড্ৰাফ্ট টু ছাবমিট লেটাৰ অৰ ছাবমিট ফাইনেলি। আপুনি সেইদিনাও কৰিব পাৰে, নহ'লে ড্ৰাফ্টটো চেভ কৰি পেলাই আপুনি থ'ব পাৰিব।
8 নম্বৰত হৈছে মানে ক্লিক ফাইনেল সাবমিশন টু লক ইউৰ ডেটা টু নো চেঞ্জেছ কেন বি মেড আফটাৰ ফাইনেল সাবমিশন সেইকাৰণে ফাইনেল সাবমিশন কৰাৰ লগে লগে আপুনি একো কৰিব নোৱাৰিব তাৰপিছত 9 নম্বৰত জেনেৰেশ্যন অফ দ্য আইডি এসি আইডি এটা জেনেৰেট হ'ব তাৰপিছত সাবমিট কৰাৰ পিছত জেনেৰেট হ'ব আপন সাবমিশনে ইউনিক 11 ডিজিট এসি আইডি প্ৰিফিক্স উইথ এইচ is generated and sent via SMS and email if provided. Email নহলে আপোনাৰ SMS ত আহি যাব এটো ইনিউমাৰেটৰ ভিজিট হ'ব এতিয়া 17 পৰা আপোনাৰ যেটো মানে ইনিউমাৰেটৰটো গাঁৱত যাব তেতিয়া when a census enumerator visits your home share your SCID with him or her তেতিয়া হে আইডি টো শেয়ার কৰিলে আপুনি কি ভৰালে এটো গম পাই যায় ID machine outcomes if SD machine matches with an existing record details are confirmed and submitted if not enumerator will collect data address যদি হেতু ভুল হৈছে তথাপিও এটো enumerator এটো চেঞ্জ কৰিব পাৰে এটো এডিট কৰিব পাৰে আৰু নতুনকৈ আনি পেলাই হেতু কৰিব পাৰে তো হেখিনি মানে হেখিনি কাৰণে আমি এতিয়া যেটো কালিৰ পৰা হ'ব আপোনালোকক এই মানে সিম্পল প্ৰসেস এই প্ৰসেসটো যাতে আপোনালোকে এই প্ৰিন্ট মিডিয়া হোক আৰু ইলেক্ট্ৰনিক মিডিয়া হোক আপোনালোকক আজি ইয়াতে মাতি আনা হৈছে আমি যাতে মানে আমাৰ ডিস্ট্ৰিক্টত মানুহবিলাকে যাতে সহায় কৰে বা নিজে সহায় কৰে বা এনিউমাৰেটৰ সহায় কৰে হেখিনি বস্তুটো মই অলৰেডি হেতু বিষয়ে আমাৰ বিসিডিসি চেয়াৰম্যান বিলাকক মই ইয়াত মাতি আনি পেলাই এবাৰ এৱাৰনেছো কৰিলো ইহঁতে নিশ্চয় গাঁৱত কৰিব মই দিছিলো অলৰেডি কৰিছে চাগে আৰু আমাৰ এনিউমাৰেটৰ ট্ৰেইনিং বিলাকো মানে ফ্লাই কমপ্লিট হৈছে অকল বিজনেছ অলপ বাকি আছে বাকি আমাৰ সিডলি সাৰ্কেল আৰু বেংকৰ সাৰ্কেলটো কমপ্লিট হৈছে বিজনেছ আৰু দুদিনমান আছে নেকি দুদিনমান আছে 27 পৰা হৈছিলে 6 দিন মানে তাত ৰখা হৈছে গতিকে হেখিনি আপোনাৰ কিবা সুধিব লাগিলে সিম্পল বস্তু ঘৰ নম্বৰটো ইয়াত ঘৰ নম্বৰ মানে নিজে নিজে ওলাই আহিব এইটো বস্তু নম্বৰ মানে সেন্সাসৰ নম্বৰ বেলেগ থাকিব এইটো বেলেগ আইডিয়া আহিব না আপোনাৰ এতিয়া সেইটোৱে হৈছে এতিয়া মানে চেঞ্জ কৰিব নোৱাৰি বুলি কৈছে আমি য'ত আছে তাতেই দিব লাগিব ময়ো এতিয়া ইয়াতেই দিব লাগিব কথাটো সেইটোৱে মানে মই হেৰি প্ৰশ্ন কৰিছোঁ হয় হয় নোৱাৰে হয় সেই ইনিউমাৰেটৰ নতুনকৈ ল'ব পাৰে বুলি কৈছে হয় হয় নহয় সেইটো ঘৰত যাব না সেই মানুহৰ ঘৰত ঘৰে যাব না ইনিউমাৰেটৰ আপুনি সেলফ ইনিউমাৰেটৰ নকৰিলেও একো কথা নাই ইনিউমাৰেটৰ নিজৰ কাম যাবই সময়খিনি বচোৱাৰ কাৰণে আমি কৰিব পাৰিম আপুনি নকৰিলে একো কথা নাই সেইটো নহয় যে ইনিউমাৰেটৰ আপুনি কৰাৰ লগে লগে সি ইনিউমাৰেটৰ নাযাব ই যাবই সেইটো হ'ব নালাগে নিজৰ ইনফৰমেশ্যনটো ইমান কেতিয়াবা সেইকাৰণে সি আপোনাক 15 দিন আছে নহয় আপুনি কালি কৰিলেতো কালি সাবমিট কৰিব লাগে বুলি নাই ইয়াত ৰিভিউ কৰিব পাৰিব প্ৰিভিউ কৰিব পাৰিব তাৰপিছত আপুনি সাবমিট কৰিব হয় হয় আমার মনতে যদি কনফিউজ থাকি যায় এটা মানুষ এইটোৱে স্যার আমার একটা কথা 5 নম্বর যেটো লোকেশনটো স্বাপ কৰিব দিছে ৰিমোট এৰিয়াত ইন্টাৰনেট প্ৰবলেম এটো মানে কেনে কৰিব হ'ব ইন্টাৰনেট প্ৰবলেমটো আমাৰ ইয়াতো হেৰি শেডো এৰিয়া বুলি কয় শেডো এৰিয়াটো নাই দেখোন চেৰাঙত শেডো এৰিয়া নাই এই আমি ইলেকশ্যনৰ গম পাওঁ না 4G 5G নেটৱৰ্ক পালে
পাইলে